লাখ মানুষ 10 লাখ গাইস বাবুদার শো চাবৰ কাৰণে 10 লাখ মানুহ হৈছে গাইস খাবই আহিছে গান শুনিব অহা নাই হে গাইস ওয়েলকাম ব্যাক টু আवर চেনেল মানে বহুত দিন হল ব্লগ দিয়া নাই মানে কন্টিনিউ ব্লগ দিব পৰা নাই কিবা অলপ কাৰণে বাকি সব ভাল এতিয়াৰ পৰা ৰেগুলাৰ ব্লগ দিম বুলি ভাবিছো এক সপ্তাহত মানে দুটা ব্লগ দিম বুলি ভাবিছিলো কিন্তু নহল এতিয়া সপ্তাহিক মানে ব্লগ হৈ আছে সো আপোনালোকে এনেকৈ মন দি থাকক আৰু জলদি 1K কৰি দিয়ক মই ফাইনালি চুলি কাটিলো জানোই আপোনালোকে 1K নকৰে সো চুলি কাটিলো কিন্তু যোৱা ৰাতিত মানে এটা ফাংচন চাব গৈছিলো সো যাও বলক অলপ এনজয় কৰি আহো একেলগে বাবুদাৰ শো সো লেটস গো আমি আহিলো হালৱা মিষ্টি খাবলৈ ইয়াতে বহিছো এই বহি গ'ল নাম অ ভাই মুখৰ লাভ কৰি আছে গাইজ আগৰ খাব আহিলো এইটো নাখাওঁ আগলৈ হৈ যাব খাই লওঁ আৰু বৰটেকা আহি আছে খাওঁ এতিয়া আহিলে এতিয়া খাবলৈ আহিছোঁ সঁচাকৈ আমি মানে খাবলৈ আহিছোঁ খোৱাটো মেইন খাই লৈ আছোঁ পিছত গান শুনিম আৰু আহিলোঁ জাষ্ট খাই লওঁ খাই কিনে গান শুনিম বৰটেকা কি খাবা খোৱা আৰু দিয়া ইয়াতো দিয়া খাবই আহিছে গান শুনিব অহা নাই পিছফালে ফাংচন খাই লৈ গাইছ খাই কিনে কথা পাতি আছো বহুত মানুহ হৈছে একদম 10 লাখ মানুহ 10 লাখ গাইছ বাবুদাৰ শো চাবৰ কাৰণে 10 লাখ মানুহ হৈছে গাইছ চাওক আপোনালোকে এনজয় কৰক আমাৰ লগতে এনজয় কৰক মানুহ চাওক 10 লাখ মানুহ বহুত মানুহ একদম গাইছ এনজয় কৰক লাহে নাচিব কিন্তু এইফালে বহুত নাচিছে লাহে নাচিব বেলেগৰ অসুবিধা নোহোৱাকৈ নাচিব দেই এবাৰ গাঁৱচোন চাওঁ কি আহি পালে
গাইজ মানে ৰাতিত আহিলোঁ আৰু শ্বুট মানে ক্লিক নহ'ল, বহুত এনজয় কৰিলোঁ, ভাল লাগিল গান শুনি, যিহেতু মানে বহুত ডাঙৰ ছিংগাৰ হয় বাবুদা, বহুত ধুনীয়া ধুনীয়া গান গাইছে। এতিয়া কথা হ'ল মানে মেইন কথা হ'ল ফেব্ৰুৱাৰীৰ পৰা এতিয়া ৰেগুলাৰ 2টাকৈ ব্লগ দিম সপ্তাহত, গতিকে আপোনালোকে জল্দি 1K ছাবস্ক্ৰাইব কৰি দিয়ক, ভাল ভাল ব্লগ আহিব। আৰু এতিয়ালৈকে মই কিবা পাঠান চিনেমাখন চোৱাই নাই, বাকী যোনে যোনে চালে অলপ কমেণ্টত জনাব কেনেকুৱা হয় চিনেমাখন, আৰু ভাবিছোঁ 31ত চাম, টিকেট লৈছোঁ বাৰু। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব, বাই।